নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? আজি আৰু আহিলো মই আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি ভাবিলো আমি পাতখন ধুনীয়াকে হেক দি লোৱা হৈছে। এখন ধুনীয়া কলপাত লৈ কিনে এতিয়া মই জলকীয়াখিনি দুফাল দুফালকৈ ফালি লওঁ। কেঁচা জলকীয়া 4টা আৰু অকণমান মাছ লৈ লৈছোঁ। সৰু মাছ, এইবোৰ মাছ মৰা মাছ বুলি কয়। এতিয়া মই ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া মই ইফালে এনেকৈ কৰি ল'ম পাতখন, তাৰপিছতে ইফালে আৰু এনেকৈ দি ল'ম। এনেকৈ দি এনেকৈ ঘূৰাই থাকিম আৰু এইফালে এনেকৈ কৰি আৰু মই ঘূৰাই থাকিম আৰু এইফালে এনেকৈ কৰি তেনেকৈ ঘূৰাই থাকিব। তেতিয়া মাছখিনি পৰি নাযাব। এই কলপাতৰে ঠাৰিডাল থাকে যে, সেই ঠাৰিডাল মই সৰুকৈ এডাল উলিয়াই লৈছোঁ আৰু এই ঢালেৰে মই বান্ধি ল'ম। এতিয়া মই ধুনীয়াকৈ মেৰিয়াই ল'লোঁ। চাওকচোন ধুনীয়াকৈ হ'ল। এতিয়া মই এই জ্বলি থকা এঙাৰত সেক দি দিম। এয়া হৈছে মই পাতত দিম। এতিয়া মই এনেকৈ দি দিছোঁ। এতিয়া মই তাত জ্বলি থকা এঙাৰখিনি দি দিম। এনেকৈ দি দিম। ইয়াত অকণমান মই জুই জ্বলাই দিম। এইদৰে ওপৰত জুইকা জ্বলাই দিছোঁ, তেতিয়া সোনকালে সিজিব, বেছি টাইম নালাগিব। সেইকাৰণে মই এনেকৈ জুইকা জ্বলাই দিছোঁ। এতিয়া তলত ভাপতে সিজিব। আৰু আপোনালোকৰ সিজাৰ পাছত আপোনালোকৰ কেনেকুৱা হয় আপোনালোকে জনা। আৰু আপোনালোকে এবাৰ এনেদৰে বনাই খাই চাবচোন। বনাই নহয়, পাতৰ দি খাই চাব। এতিয়া অকণমান নিমখ দিছোঁ, অকণমান মিঠাতেল দিলোঁ। তাৰ পাছতে এয়া অকণমান মিঠাতেল দিছোঁ। তাৰ পাছতে এতিয়া মই এইখিনি ধুনীয়াকৈ সানি ল'ম। মই পিটিকা কৰি লৈছোঁ। এনেকৈ আৰু কাম খাই ভাল লাগে। কমেণ্ট কৰি জনাব মোৰ দৰে। ধুনীয়াকৈ হৈ গৈছে এইখিনি।